কি কম ন মোক ক'বলৈ একোৱে নাই বুঢ়ী মানুহ কথাও নোলায় আৰু বন্ধ কৰ স্কুটি শিকাই আছো স্কুটি কেনে লাগিছে ফিলিং মা হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল দত্ত দা তো গাইজ শুই উঠিছোঁ শুই উঠি পিনে আমাৰ বাহিৰত নজৰাইতো আমাৰ আজি মই আপোনালোকক দেখাম আমাৰ মা ভাগৰ ফুলনিখন তো মা ফুলনিখন কেনেকুৱা দেখাই আছোঁ তো আমাৰ ঘৰৰ মা ভাগৰ ফুলনিখন মানে এইখন চব এয়া পুৰা খাতৰা গোটেই ফুলে ফুল এইফালে ফুল এইফালে ফুল এই ফুল আমাক যি ফুল লগা এইটো একদম এইটো যে পুৰা দেখা দিছোঁ আপোনালোকক পচন্দ হৈছে যদি আমাৰ ঘৰলৈ আহি লৈ যাব দেই এইয়া এই ফুল পাছত খুতৰা আৰু এইখনে আমাৰ বাৰ্থডে হোটেলখন দেই হোটেল লিখিয়া তো এই আমাৰ মা ফুলনিয়া ভিতৰতো আছে এইফালেও আছে এইফালেও আছে আৰু এইখন মোৰ ভাগৰ বাসন্তী লেজেণ্ডাৰী বাইক RX 100 এটা এই RX 100 খন ষ্টাৰ্ট হ'ব নাই হা এখন মানে মই অকণমান মডিফাই দি থৈছিলোঁ আৰু মই যেতিয়া গুৱাহাটী গৈছিলোঁ আপোনালোকে জানে মই গুৱাহাটীত থাকোঁ তো মই যেতিয়া গুৱাহাটী গৈছিলোঁ এখন মই ইয়াতে এনেকৈ পৰি গ'ল বেছি এইখন দুখে লাগে অ' তো এখন ষ্টাৰ্ট দি চাম তাৰপৰা যদি ষ্টাৰ্ট হয় তো এইকেইদিন এই বাইকখনতে পূৰা ব্লগিং কৰিম তো আপোনালোক দেখাম আৰু মোৰ লগৰ কেইজনো আহি গ'ল এজন থাকে শিলচৰ মৰিগাঁও য'ত ত'ত থাকে মানে তো সেইটো আহিলে আজি পাই গ'লহি এতিয়ালৈকে তো আমি চব ওলাই যাম আৰু আপোনালোকক এটা সুখবৰ দিয়াই নহয় বন্ধুসকল খবৰটো ঠিক এনেধৰণৰ খবৰটো এয়া পাই গম পাব দেখা মিলালে আইফোন 15 দেখা দেখা ফোনটো দেখা হে খুলি দেখা যাব খুন তো ই ল'লে আইফোন 15 আৰু ময়ো ল'লোঁ বাৰু আইফোন 15 তো আমাৰ দুইটা কালাৰ একেই কিবা কবি তেনেকুৱা নে নকওঁ ই নকয় বাদ দিয়ক তো মোৰ ভাগৰো আৰু ইয়াৰ কালাৰ একেই খালি ইয়াৰ ভাগৰ অকণমান ষ্টেজটো কম মোৰ অকণমান ষ্টেজটো বেছি কাৰণ মই ভ্লগিং কৰি থাকোঁ তো আমি কালি গৈ পিনে দুটা আইফোন ল'লোঁ ব্লগবোৰ ভিডিঅ' চিডিঅ' বনাই থাকিলোঁ আৰু ডাইৰেক্ট মানে ই এটা ল'লে মই এটা ল'লোঁ আৰু দুটা ছেইম কালাৰ 15 তো আজি যাম আইতা ঘৰলৈ আকৌ এতিয়া মই লৈ যাব লাগিব মিঠাই কাৰণ মিঠাই নিদিলে মানে মোক নেক্সট টাইম আইতা ঘৰলৈ যাব নিদিব আৰু পাৰ্টি দিব লাগিব না এতিয়া কি ক'ব আৰু পাৰ্টিটো দি দিওঁ তো পাৰ্টি মানে কি নিম নাজানো সেইবোৰ চব দেখাম আপোনালোকক মই গৈ পিনে হোটেলত পৰা ল'বগৈ লাগিব ওচৰতে আছে তিনিআলিত তাত ল'ম তাৰপিছত যাম আইতা ঘৰলৈ হৈ গ'ল তো বন্ধুসকল আপোনালোকে চাগে ভাবিছে কিনো কৰি আছে মানে মায়ে স্কুটি চলাব নাজানে তো মায়ে স্কুটি চলাবলৈ শিকিছে মই শিকাই আছোঁ কি চিধা কৰ বহিলা আকৌ তুমি ৰাজৰ সেইটো কাৰণে ক্ষীণ মানুহ ভাল শকতটো গাহৰিও থাকে শকত মানুহ হৈ মানে
পেটটো লাগি গৈছে কি গাত এৰিছে দেই নাই নাই বন্ধ কৰ স্কুটি শিকাই আছে স্কুটি বাই বাই বন্ধু কৰ মোক নিব পাৰিবা নাই নিব পাৰিবা নাই ট্ৰাই কৰিছা ধৰা মই ভৰাই দিছোঁ ধৰা মই ধৰি আছো কি কৰিম এই ধৰা কেমেৰাটো থাপকে মোবাইল পেলাই নিদিবা দেই একদম থাপকে মই মৰি থকা এখন কেমেৰা চোৱা মোক ধৰিবা তো বন্ধুসকল খাত্ৰকে খিলাই খেলিব লৈছোঁ মা চলাব মই উঠিম ভালকে বহিলা মই ভৰি দি আছোঁ যোৱা আকৌ মই ভৰি দি আছোঁ লাহেকৈ গ'লে মানেহে তই ভৰি কেলে দিছ মই পাওঁ নহয় যোৱা আকৌ কেনেকুৱা লাগিছে ফিলিংছ দেই ভয় লাগে এইফালে এইফালে হ'ব আজিলৈ সভা ইয়াতে শেষ হ'ব ট্ৰেইনিং আৰু দিয়া মই ধৰি আছোঁ আৰু দিয়া বন্ধুসকল মই যে আপোনালোকক কৈছিলোঁ পাৰ চাই মই দান দিব আছে বুলি সেইদিনাখন দান দিলোঁগৈ আৰু সেইদিনাখন ভিডিঅ'ত কৈছিলে মোৰ দেউতাৰ যে গুৰুদান আছে তো আজি যাম আমি দেউতাৰ গুৰুদানটো দিবলৈ মানে মাজুলীৰ পৰা আহিছে মাজুলী মানে চাবলৈ এই আমাৰ দেউতাই কৈ দিব কৈ দিয়া এই মাজুলীৰ পৰা আহিছে পাচলি বাৰ্ষিক খৰ নিবৰ কাৰণে আহিছে তাকে আমিও যাওঁ গুৰু ঘৰলৈ বুলি দান দক্ষিণা দি আহোঁগৈ আৰু বছৰটো যেন ভাল কুশলে যায় সকলোৱে পৰিয়ালটো সেয়েহে ভগৱানক চিন্তা কৰি আগবাঢ়িছোঁ এইফালে পূৰা চুৰিয়া টুৰিয়া পিন্ধি লৈছে এইফালে চিকু তো আপোনালোকে এইফালে এনেকৈ এনেকৈ হয়নে নহয় আপোনালোকে মোক কমেণ্ট এটা কৰি জনাই দিব আমাৰ এইফালে কিন্তু হৈ আছে তো বেছি দিন নাথাকে কাইলৈ এবাৰ পৰহিলৈ মানে গুচি যাবগৈ তেওঁলোক তো আজিয়ে গুৰুদানটো আমি দিবলৈ যাওঁ দেউতাই দিব তো মোৰ লগত দিনে যাম আৰু তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম লালমোহন 10টা ৰসগোল্লা 10টা তুমি ব্লগত ওলাই গ'লা দোকান ফেমাছ হয় প্ৰমোশ্যন কৰি দিলোঁ মই তো বন্ধুসকল আমি আহি গ'লোঁ দেউতাক লৈ গাড়ীখন লৈ আৰু দেউতা লৈ আছে মিঠাই আমি যাম এইফালে আইতা ক'লে এইটো আমাৰ তিনিআলিত আছে মামাৰ দোকান তো আমি ইয়াৰ পৰাই লৈ লওঁ হেৰি তো বন্ধুসকল মিঠাই লৈ পিনে আমি আহি গ'লোঁ এইফালে আছে বছ এইফালে হাই কৰি দিয়া আকৌ এইফালে আছে বছ এইফালে বছ আছে এইফালে মই গাড়ী চলাই ড্ৰাইভাৰ আৰু এইফালে আছে আমাৰ আইতা ঘৰ কি ধুনীয়া পৰিৱেশ এইফালে গোটেই কিছু আমাৰ আইতা ঘৰ আৰু পোনে পোনে আছে নামঘৰ আমি এই নামঘৰতে গুৰুদান দিম এতিয়া ৰখি লওঁ ৰখি পিনে আপোনালোকক ভিতৰৰ চিনটো দেখাওঁ মানে পোনে পোনে আমাৰ নামঘৰ সর্ব সর্ব অনুকল্প লোকল্প নাথম নাথম ষষ্ঠী 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 সকলো ধৰণে বৈষ্ণৱ যিনি গামোচাখন লৈ ডাঙৰীয়া ওচৰৰ পৰা লাহেকৈ আমাৰ নামঘৰটো বন্ধুসকল পাই গ'লো সেই আইতা ঘৰলৈ এইবোৰ মিঠাই চিঠাই লৈ লৈছোঁ এইফালে লগাই দিছোঁ এইফালে চক আইতা একদম পূৰা ফুলনি তো ফুলনিখন দেখাম আইতা আইতা মিঠাই লৈ আনিছোঁ ক'ৰপৰা মিঠাই আনিলি লৈ আনিছোঁ
কালি মিঠাই কালি নহয় মোবাইল লোৱা মিঠাই আকৌ এইজনী আমাৰ আইতা মানে মাৰ মাক কিবা কৈ দিয়া ৰাইজসকলক কি ক'মনো মোৰ ক'বলৈ একোৱে নাই বুঢ়ী মানুহ তথাপিও কথাও নোলায় আৰু আছো আৰু অকলে অকলে বুঢ়ীজনী আৰু এইবোৰকে নাতি নাতিয়ালবোৰকে চাই আৰু এইজনী আমাৰ মাক চলাইছে দাদা কাপোৰ সলাই দিলে পুৰা এইফালে গোটেই ঘৰ আইতা ঘৰ এইফালেও আইতা ঘৰ চব আইতা ঘৰ তো আইতা ফুলনিখন হ'ল এইখন এইটো আইতা ঘৰ লোকেল বাকী ৰাইচ আপোনাক ফুল লাগিলে ইয়াৰ পৰা লৈ যাব সৰু সুৰা নাও আছে এইখন তো বন্ধুসকল চাওক কি মজা ভিউ একদম এইফালে পুৰা পথাৰ খালি ৰ'দ দি আছে এতিয়া গোটেই এনেকুৱা পৰিৱেশত থাকিয়ে মজা লাগে চাহ বনাবা এই মাইনা মাহঁতকো মাতি দিওঁ তো বন্ধুসকল বুজিছে আমাৰ এইফালে কি এনেকৈ বহি আছে যে বুঢ়ী মানুহ যদিও বস্তুবোৰ কিমান চিজিল চাব ঘৰৰ ভিতৰত দেখাম কেনেকুৱা চিজিল কৰি থৈছে একদম এইফালেতো কিটচেন এইফালে চকী চক বাহিৰৰ ফালে চাওক বাহিৰৰ ফালেও ফুল একদম আগফালে ফুল ফুলে বাহিৰৰ ফালেও ফুল আছে এইফালে কেনেকুৱা চিজিল পকা কুমা এইফালে বাৰী চক গোটেই একদম কেনেকুৱা চাফ চিকুণ ল'ৰা ছোৱা নাই অকলে থাকে আইতা অকলে নহয় মাইনামা থাকে লগত দিনটো অকলে থাকে এইফালে দেখিছে কেনেকুৱা চফা বাৰী গোটেই বাৰীখন দেখাইছোঁ ৰ'ব এটা চক এইফালে বাগান বাগানখন বাগানত আছে কেইটা তো বন্ধুসকল আপোনালোকে ভিডিঅ' কোৱালিটি কেনেকুৱা পাইছে চাই মানে সেইটো জনাব আৰু আপোনালোকৰ ঘৰৰ ফালে এনেকুৱা এটা আছেনে নাই মোক কমেণ্ট এটা কৰি জনাই দিব আমাৰ ফালেতো এনেকুৱা এটা ঠিক আছে চাহ বনাইছা তো মামাহঁতক ফোন কৰি মাতি দিওঁ তাৰপিছত চাহটো খাওঁ ন তিনিজনী পুৰা বহি আছে আৰু আছে আইতা গোটেইকেইজন হা আইতা কিবা এটা কৰি আছিলে কোৱা আকৌ তো গোটেইকেইজনী আইতা নাই এজনী আইতা আছে গোলাঘাট মামাকেইটা ফোন কৰিছোঁ এই প্ৰতি মাছা ফোন কৰি আছোঁ মই তোমাক এইটো মানে ভিডিঅ' বনাই দিছোঁ মই তেতিয়া মানে মোক পাৰ্টিটো মই লৈ আহিছিলোঁ কালি মানুহকেইটা আনে ন সেইটো মোৰ ওচৰত প্ৰুফ থাকিব সেইটো মোৰ ওচৰত প্ৰুফ যে মই পুৰা মিঠা চিঠা লৈ আনিছিলোঁ খালি মানুহকেইটা নাই দেই মই ফোন মাৰি আছোঁ তো যাওঁগৈ ঘৰলৈ বুলি লাইচেঞ্চ ওলালে তো বন্ধুসকল যিহেতু আমাৰ বাগানৰ বিজনেছ আছে তো যিসকলে জানে সেইটো জানে তো এতিয়া আনিবলৈ যাব লাগিব পাত তো পাত কালেকশ্যন আছে তো এতিয়া নিম মই এইখন গাড়ী এইখন তো এতিয়া মই নিম এইখন গাড়ী তো ভিডিঅ'টো এনেকুৱা আগতে মই আপোনালোকক হেৰি ক'ব বিচাৰিছোঁ যে আপোনালোকক বহুত কেইজনে মোক মৰম দিছে মোৰ ভিডিঅ' চাই ভাল পায় তো আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে ধন্যবাদ এইদৰে মৰম আশীৰ্বাদ দেখাই যাব মই আগুৱাই নিব মই আশা কৰোঁ আপোনালোক সকলোকে এইদৰে ভাল ভাল ভিডিঅ' আনি পিনে দেখাই থাকিম মানে মই কি কৰি থাকোঁ কি নাই সেইবোৰে দেখাই থাকিম তো সেয়া বেছি নকওঁগৈ আৰু বেছি ক'বও নাজানো মই কাৰণ নতুনটো আৰম্ভ কৰিছোঁ তো মৰম আশীৰ্বাদ দেখাই যাব আপোনালোকৰ মৰম আশীৰ্বাদৰ ধন্যবাদ আৰু যদি কিবা কিবি ভুল হৈ যায় তো মোক ক্ষমা কৰি দিব নিজৰ ভাইটি হিচাপে সেয়াই আৰু তো ফাইনেলি আজি ভিডিঅ'টো মই ইয়াতে এণ্ড কৰোঁ কাৰণ এতিয়া মই বিজি হৈ যাম আৰু যদি মই ভিডিঅ' কৰোঁ তো বহুত দীঘল হৈ যাব ভিডিঅ'টো তো ইয়াতে ভিডিঅ'টো এণ্ড কৰিব লৈছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু তলত থকা বেল আইকনটো মোক ছাবস্ক্ৰাইব কৰি ল'ব বিদায়